আমাৰ হ'ব লগা মেট্ৰিক পৰীক্ষাৰ বাবে কি খবৰ সকলোৰে কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এয়া নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া দেখি হয়তো সকলোৱে ভাবিছে এয়া কিহৰ খেল ধেমালি। এয়া আচলতে চিলাৰায় দিৱস উপলক্ষে আমাৰ ঘৰৰ ওচৰতে থকা এয়া পথাৰত চিলাই দিৱসৰ লগত সংগতি ৰাখি এয়া বিভিন্ন প্ৰতিযোগিতা পাতিছে দ বাম চকীদৌৰ এয়াই আৰু আমিও লগতে যোগদান কৰিছোঁ অভিভাৱক আৰু ডাঙৰ সকলো এয়া তাৰে খেল ধেমালি হৈ আছে আৰু এইফালে খেলৰ মোক সম্পাদিকা পাতি দিলে গতিকে এয়া ময়ো এয়া অকণমান সহায় কৰি দিছোঁ। এয়া ভালেই লাগিছে আচলতে এনেদৰে অকণমান ওলাই আহিবলৈ পালে ভাল লাগে আৰু বহুত দিন এনেকৈ একো খেল ধেমালি খেলা নাই। এয়া বেজী দৌৰ সৰু সৰু ল'ৰা ছোৱালীৰ মাজত আৰু এয়া মই প্ৰতিযোগীৰ নামসমূহ লিখি আছোঁ আৰু কোন ফাৰ্ষ্ট ছেকেণ্ড এইখিনি এয়া লিখি আছোঁ আৰু যিদিনা মুকলি সভা হ'ব সেইদিনাই বঁটা বিতৰণী অনুষ্ঠানতে এই সকলোখিনি প্ৰাইজ দিব। এয়া এজনে খেলখিনি ধুনীয়াকৈ সুচাৰুৰূপে খেলাই দিছে এইজনক আমন্ত্ৰণ কৰি অনা হৈছে আমাৰ ওচৰৰে দাদা। আজি এয়া মুকলি সভা অনুষ্ঠিত হৈছে। বীৰ চিলাৰায় দিৱস উপলক্ষে এয়া পতাকা উত্তোলন কৰা হৈছে আৰু ইয়াৰ লগে লগে এয়া বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণো কৰা হৈছে ইয়াতে। আমাৰ ঘৰৰ কাষতে এয়া মিটিঙত অহা মানুহৰ কাৰণে এয়া পুৰি চব্জি আৰু এইফালে এয়া দালি বনাই আছে আৰু এইফালে চব্জি কুটি আছে আৰু বাইদেউহঁতে। ইয়াত সভা আৰম্ভ হৈ গ'ল ইতিমধ্যে আৰু বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি অনা এয়া সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ সভাৰ উদ্বোধক শ্ৰীকৃষ্ণ আমি এখন ফুলাম গামোচা বহন কৰিব। অন্যগৰাকী বিশিষ্ট অতিথি শ্ৰীযুত নৱজ্যোতি আৰু অতিকৈ মোৰ মৰমৰ সকলো। এইফালে এতিয়া মই মানপত্ৰসমূহত প্ৰতিযোগীৰ নামসমূহ লিখি আছোঁ আৰু ইয়াতে এইসমূহ বিতৰণ কৰিব পুৰস্কাৰৰ সৈতে। এয়া ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰি আছে। আচলতে এটা নৃত্য দল আহিছে কোচ ৰাজবংশীৰ নৃত্য প্ৰদৰ্শন কৰিবৰ বাবে। খুব সুন্দৰকৈ আচলতে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰি আছে লয়লাস ভংগীমাত। আচলতে কপিৰাইট লাগে বুলি মই গানটো বেলেগ এটা দিব লগা হৈছে এনেকৈ। এয়া কণমানি কেইজনীয়ে সুন্দৰকৈ সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰিছে। প্ৰথম পুৰস্কাৰ লাভ কৰিছে আমাৰ কৃষ্ণদত্ত ডাঙৰীয়াই। ইয়াৰ পিছতে দহবাম প্ৰতিযোগিতাৰ নিম্ন শাখা তৃতীয় স্থান লাভ কৰিছে বৃষ্টিপ্ৰিয়া শইকীয়া। দহবাম প্ৰতিযোগিতাৰ মূল শাখাত প্ৰথম স্থান লাভ কৰা কৌতুক অগ্নি কাশ্যপ। একেবাৰে অগ্নি হাৰি আহিছে পুৰা। এয়া আমাৰ ৰিয়া আৰু ৰিয়ানেও পুৰস্কাৰ পাইছে আৰু তাহাঁতকে অকণমান ভিডিঅ' কৰি থলোঁ মই। ভিডিঅ'টো আজিলৈ ইমানেই, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।